নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক মটিভেশ্যন স্কোৱাচ বাই মীৰা চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এদিনাখন পৰাশৰ মুনিয়ে মৈত্ৰী মুনিক কৈছিল, হে মৈত্ৰেয়, মোৰ পুত্ৰ কৃষ্ণ দ্বৈপায়নে কলি যুগৰ বিষয়ে কিদৰে বৰ্ণনা কৰিছিল শুনা। এই সময়ত মুনিগণৰ মাজত কোন যুগত সামান্য ধৰ্ম অনুষ্ঠান কৰিলে মহৎ ফল লাভ কৰিব পাৰি, সেই লৈয়ে বাক বিতণ্ডা হৈছিল। তেওঁলোকে সেই সিদ্ধান্তত উপনীত হ'ব নোৱাৰি মোৰ পুত্ৰ ব্যাসদেৱৰ ওচৰলৈ গমন কৰিছিল। ভাগীৰথী নদীৰ পাৰত আশ্ৰম কৰি ব্যাসদেৱে পুৰাণ ৰচনা কৰি আছিল। মুনিসকল যি সময়ত তেওঁৰ আশ্ৰমত উপস্থিত হৈছিল, সেই সময়ত তেওঁ ভাগীৰথীত অৰ্ধস্থান কৰি আছিল। তাকে দেখি মুনিগণে ব্যাসদেৱৰ স্থান পৰ্ব সমাপ্ত হোৱালৈ নদীৰ পাৰতে অপেক্ষা কৰি আছিল। ব্যাসদেৱে প্ৰথমবাৰ পানীত ডুব মাৰি উঠিয়েই নিজে নিজে কৈছিল, ধন্য ধন্য কলিযুগ। তেওঁ পুনৰ ডুব মাৰি উঠি কৈছিল, ধন্য ধন্য শূদ্ৰ জাতি। তাৰ পাছত পুনৰ পানীত ডুব মাৰি উঠি ধন্য ধন্য নাৰী জাতি বুলিছিল। তেওঁৰ সেই তিনি ধৰণৰ কথা মুনিসকলে শুনিছিল। তাৰ পাছত ব্যাসদেৱ নদী পাৰলৈ উঠি আহি মুনিগণক দৰ্শন কৰি যথাবিধি আদৰি নি আশ্ৰমত পবিত্ৰ আসনত বহিব দিছিল। মুনিগণে আসন গ্ৰহণ কৰিছিল। ব্যাসদেৱে সেই সময়ৰ ভিতৰত স্থানৰ অন্তত কৰিবলগীয়া কৰ্ম সমাপ্ত কৰিছিল। তেওঁ শিষ্যবৰে সেই মুনিগণক যথাবিধি পাদ্য ঐষাদিৰে পূজা কৰি ফলাহাৰ কৰিব দিছিল। ব্যাসদেৱে কৰণীয় কৰ্ম সমাপ্ত কৰি আসনত বহি মুনিগণ তেওঁৰ ওচৰলৈ যোৱাৰ কাৰণ সুধিছিল। উপস্থিত মুনিগণৰ হকে এজনা মুনিয়ে কৈছিল, হে পৰম পূজনীয় মহৰ্ষি ব্যাসদেৱ, আমি আপোনাৰ ওচৰলৈ কিয় আহিছোঁ সেই কথা পাছত কম। প্ৰথমে আপুনি পানীত ডুব মাৰি উঠিয়েই ধন্য ধন্য কলিযুগ বুলিছে। দ্বিতীয়বাৰ পানীত ডুব মাৰি উঠি ধন্য ধন্য শূদ্ৰ জাতি বুলিছে। আৰু তৃতীয়বাৰ পানীত ডুব মাৰি উঠি ধন্য ধন্য নাৰী জাতি বুলিছে। হে প্ৰভু, আপুনি কিয় তেনেকৈ কৈছে, সেই কথা আমাক জনাওক। আমি আটাই আপোনাৰ মুখে সেই কথা শুনি বিস্মিত হৈছোঁ। ব্যাসদেৱে সেই কথা শুনি মৃদু হাঁহি মাৰি কৈছিল, হে মুনিগণ, সত্য যুগত মানুহে একেৰাহে 10 বছৰ, ত্ৰেতা যুগৰ মানুহে এবছৰ আৰু দ্বাপৰ যুগত একেৰাহে এমাহ ধৰ্মকৰ্ম আচৰণ কৰিলে যি পুণ্যফল লাভ কৰিব পাৰে, কলি যুগত এদিন এনিশা ধৰ্মকৰ্ম কৰিলে সেই পুণ্যফল লাভ কৰিব পাৰি। সত্য যুগত 10 বছৰ ধৰি তপস্যা, ব্ৰহ্মচৰ্যা, জপ আদি বিধিমতে কৰণীয় জীৱৰ কৰ্ম কৰি যি ফল লাভ কৰা হয়, সেই ফল কলি যুগত হৰি নাম জপ কৰি এদিনতে লাভ কৰিব পাৰি। তেনেদৰে ত্ৰেতা যুগত এবছৰ ধৰি যজ্ঞ কৰ্ম কৰি, দ্বাপৰত এমাহ ধৰি পূজা অৰ্চনা কৰি যি ফল লাভ কৰিব পাৰি, কলি যুগত এদিন মাত্ৰ হৰিৰ নাম গুণ কীৰ্তন কৰিলেই সেই ফল লাভ কৰিব পাৰি। মই সেইবাবেই ধন্য ধন্য কলিযুগ বুলিছোঁ। হে মুনিগণ, ব্ৰাহ্মণসকলে বহু কষ্ট কৰি নিজ ধৰ্ম পালন কৰিলেহে পুণ্যফল লাভ কৰিব পাৰে। বেদ বিহিত কৰ্ম নকৰা ব্ৰাহ্মণ, মিছা বাক্য কোৱা ব্ৰাহ্মণ, ব্ৰহ্মচৰ্য পালন নকৰা ব্ৰাহ্মণ আৰু অখাদ্য ভোজন কৰা ব্ৰাহ্মণৰ পতন হয় বুলি শাস্ত্ৰত পোৱা যায়। বেদ বিহিত কৰ্ম ব্ৰহ্মচৰ্য পালন কৰি, গুৰুগৃহত বাস কৰি, বেদাদিৰ শিক্ষা গ্ৰহণ, ব্ৰত পালন আদি কৰিহে ব্ৰাহ্মণসকলে স্বধৰ্ম পালন কৰিব লাগে। গতিকে ব্ৰাহ্মণে নিজ ধৰ্ম ৰক্ষা কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগে। কিন্তু শূদ্ৰসকলে ব্ৰাহ্মণক সেৱা শুশ্ৰূষা কৰিয়েই অনায়াসে পুণ্যফল ভোগ কৰিব পাৰে। সেইবাবে মই ধন্য ধন্য শূদ্ৰ জাতি বুলিছোঁ। হে মুনিগণ, মানুহে বহু কষ্ট কৰিহে পুণ্য অৰ্জন কৰিব পাৰে। নাৰীসকলে কিন্তু স্বামী সেৱা কৰিয়েই মহাপুণ্য ফল ভোগ কৰিব পাৰে আৰু অন্তিমত অনায়াসে পৰম মুক্তি লাভ কৰিব পাৰে। মই সেইবাবে ধন্য ধন্য নাৰী বুলিছোঁ। এতিয়া তোমালোকে মোৰ ওচৰলৈ কিয় আহিছা কোৱা। ব্যাসদেৱৰ কথা শুনি মুনিসকলে ব্যাসদেৱক সভক্তিৰে প্ৰণাম জনাই, হে ভগৱান, আমি আপোনাক যি প্ৰশ্ন কৰিম বুলি ইয়ালৈ আহিছিলোঁ, আপুনি সেইবোৰ প্ৰশ্ন নকৰাকৈ উত্তৰ দান কৰিলে।
আমি এতিয়া আপোনাক সুধিবলগীয়া একোৱেই নাই। মুনিগণৰ কথা শুনি ব্যাসদেৱে পুনৰ মৃদু হাঁহি মাৰি কৈছিল, তোমালোক মোৰ ওচৰলৈ যি উদ্দেশ্যই আহিছা, ধ্যানযোগে সেই কথা জানিয়েই মই স্নান কৰি তোমালোকৰ আগত 3 ধৰণৰ কথা কৈছিলোঁ। তোমালোকৰ কল্যাণ হওক। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।